বন্ধুসকল বহুত দিন হৈ গ'ল মই ভিডিঅ' আপলোড দিব পৰা নাছিল কাৰণ মই আসাম পুলিচ কমান্ডো বেটালিয়নত চাকৰি পাই গ'লো সেইবাবে মই ভিডিঅ' আপলোড দিব পৰা নাছিল ট্ৰেইনিঙৰ বাবে কিছুমান বস্তুৰ প্ৰয়োজন হয় সেই বস্তুখিনি মই যোগাৰ কৰি আছিলোঁ সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে মই বহুত দুখিত তোমালোকৰ ওচৰত আজিৰ পৰা কন্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ট্ৰেইনিঙত আমাক কেনে ধৰণৰ ট্ৰেইনিং কৰাব আৰু ক'ত কৰাব তাত ভিডিঅ' দিবলৈ চেষ্টা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকল বন্ধু-বান্ধৱীয়ে এবাৰ চাকৰি নাপালে তেওঁলোকে ডিমোটিভেশন হ'ব নালাগে কাৰণ এখন খেলত হৰা জিতা থাকে হয়তো হাৰিবা হয়তো জিতিবা আৰু বাৰে বাৰে এখন খেল খেলি থকাৰ পিছত তুমি কেতিয়াও হাৰি নোযোৱা এদিন হলে এদিন তুমি জিতিবা তাত তোমালোকে ডিমোটিভেশন হৈ মন বেয়া কৰি থাকিব নালাগে তোমালোকৰ কামখিনি কৰি যোৱা এদিন তোমালোকে সাকসেসফুল হ'ব পাৰিবা আৰু এদিন তুমি চাকৰি লৈ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন আৰু ট্ৰেইনিঙৰ পৰা ভাল ভিডিঅ